হেল্ল' গাইজ, ভাল খবৰ। বহুতো পদ মুকলি কৰা হৈছে। এইবোৰ আপোনালোকৰ কোনো ধৰণৰ কণ্টেক্সুৱেল পোষ্ট নহয়, পাৰ্মানেণ্ট চৰকাৰী চাকৰি হয়। দেখা পাইছে ভাল সুযোগ, আগষ্ট মাহৰ বৃহৎ নিযুক্তি। পোষ্টবোৰৰ নাম দেখা পাইছে মাল্টিটাস্কিং ষ্টাফ, জুনিয়ৰ অফিচ এছিষ্টেণ্ট, তাৰ লগতে মেটেৰিয়েল এছিষ্টেণ্ট। ইয়াৰ উপৰিও আন বহুতো পদ মুকলি কৰা হৈছে। দেখা পাইছে মুঠ পদৰ সংখ্যা হৈছে 2615টা, গতিকে যথেষ্ট পদ মুকলি কৰা হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা হ'ব 35,000 টকাৰ পৰা 70,000 টকালৈকে, আৰু ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন। গতিকে যিসকলে 10 পাছ কৰিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব, যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকেও পাৰিব, আৰু যিসকলে 12 পাছ কৰিছে তেওঁলোকৰ কাৰণেও ইয়াত পোষ্ট মুকলি কৰা হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলোবোৰ কম ক'ত মুকলি কৰা হৈছে আৰু কেনেকৈ এপ্লাই কৰিব আৰু আপোনালোকৰ এজ লিমিট কিমান লাগিব, সকলোবোৰ বিষয়ে এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে পোষ্টবোৰ আপোনালোকৰ আহিছে আৰ্মি অৰ্ডিনেন্স কৰ্পছৰ ফালৰ পৰা, যোনটো AOC বুলি কোৱা হয়। নেম অফ দ্য পোষ্ট গ্ৰুপ চিৰ পোষ্ট হয় এইবোৰ। নাম্বাৰ অফ পোষ্ট মই কৈছোঁৱে 2615টা, আৰু ইয়াত দেখা পাইছে কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ, 12 পাছ, তাৰ লগতে গ্ৰেজুৱেশ্যন। গতিকে যিসকলে 10 পাছ কৰিছে তেওঁলোকৰ কাৰণেও ইয়াত পোষ্ট আছে। এতিয়ালৈকে কোনো ধৰণৰ এজ লিমিটৰ বিষয়ে মেনশ্যন কৰা নাই, আৰু দেখা পাইছে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 24 আগষ্টৰ পৰা। গতিকে 24 আগষ্টৰ পৰা আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব অনলাইন, আৰু লাষ্ট ডেটটো দিয়া আছে 22 ছেপ্টেম্বৰ। গতিকে 24 আগষ্টৰ পৰা 22 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। পোষ্টৰ নামবোৰ মই কৈছোঁৱেই আপোনালোকক, গ্ৰুপ চিৰ পোষ্ট হয়। অৰ্গেনাইজেশ্যনটো হৈছে আৰ্মি অৰ্ডিনেন্স কৰ্পছ, মিনিষ্ট্ৰী অফ ডিফেন্সৰ হয়, আৰু পোষ্টৰ সংখ্যাও কৈছোঁৱে 2615টা। এপ্লিকেশ্যন মোড অনলাইন এপ্লিকেশ্যন হ'ব, কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন নহয় ইয়াত। দেখা পাইছে পোষ্ট ৱাইজ ভেকেঞ্চিবোৰ মেনশ্যন কৰা হৈছে, ক'ত কিমানটা পোষ্ট আছে। নেম অফ দ্য পোষ্টত উল্লেখ কৰিছে ট্ৰেডছমেন মেটৰ কাৰণে আছে 1799টা পোষ্ট, অৰ্থাৎ 1799। ফায়াৰমেনৰ কাৰণে আছে 508টা পোষ্ট, জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আছে 104টা, যোনটো MTSৰ পোষ্ট হয় মাল্টিটাস্কিং ষ্টাফ, তাৰ কাৰণে আছে 142টা, আৰু মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে আছে 50টা। টোটেল আপোনালোকৰ 2615টা পদ মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ পোষ্ট ৱাইজ কোৱালিফিকেশ্যনবোৰ মেনশ্যন কৰিছে, মিনিমাম কোৱালিফিকেশ্যন কি লাগিব। দেখা পাইছে যোনটো আপোনালোকৰ ট্ৰেডছমেন মেটৰ কাৰণে আছে তেওঁলোকৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিকুলেশ্যন 10 পাছ। গতিকে আপোনালোকে যদিহে 10 পাছ কৰিছে, যোনটো ট্ৰেডছমেন মেটৰ পোষ্ট আছে সেইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। ফায়াৰমেনৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ, ছেম হয়। জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ হ'ব লাগিব, আৰু তাৰ লগতে আপোনালোকৰ ইংলিছ টাইপিং 35 ৱৰ্ড পাৰ মিনিটত কৰিব পাৰিব লাগিব। তেতিয়াহে আপোনালোকে জুনিয়ৰ অফিচ এছিষ্টেণ্ট পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। যোনটো MTSৰ পোষ্ট হয় মাল্টিটাস্কিং ষ্টাফ, তাৰ কাৰণে আপোনালোকৰ ক্লাছ 10 পাছ বিচাৰিছে, আৰু যোনটো মেটেৰিয়েল এছিষ্টেণ্ট আছে তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম। গতিকে আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ য'ৰ পৰাই নহওক বেচেলৰ ডিগ্ৰী যদি পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰীবোৰ কিমান থাকিব। দেখা পাইছে পোষ্ট ৱাইজ চেলাৰীবোৰ মেনশ্যন কৰিছে। যিটো পোষ্ট আছিলে ট্ৰেডছমেন মেটৰ কাৰণে, সেই পোষ্টৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 18,000ৰ পৰা 56,900 টকালৈকে। এইটো আপোনালোকৰ বেছিক চেলাৰী হয়। ইয়াৰ লগতে যিবোৰ আপোনালোকৰ আদাৰ এলাউন্সেছ আছে সেইবোৰ লাগি কৰি আপোনালোকৰ চেলাৰী ইন হেণ্ড 35 মান হ'বগৈ, তাতকৈ বেছিও হ'ব পাৰে। দেখা পাইছে ফায়াৰমেনৰ কাৰণে দিছে 19,900 টকাৰ পৰা 63,200 টকালৈকে, আৰু জুনিয়ৰ অফিচ এছিষ্টেণ্ট পদৰ কাৰণে চেলাৰী থাকিব 19,900 টকাৰ পৰা 63,200 লৈকে। যোনটো মাল্টিটাস্কিং ষ্টাফ হয় MTS বুলি কয়, তাৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 18,000 টকাৰ পৰা 56,900 টকালৈকে, আৰু মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 29,200 টকাৰ পৰা 92,300 টকালৈকে। গতিকে চেলাৰী বহুত ভাল হয়। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। মোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে এটা লিংক পাব, যোনটো ইয়াৰ অফিচিয়েল লিংক হয়। তাত ক্লিক কৰিব। তাত ক্লিক কৰি যেতিয়া আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি এটা অপশ্যন আহিব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছ দিব লাগিব। দি পেলাই আপোনালোকে যি ডকুমেণ্টছ আপোনালোকৰ আপলোড কৰিব লাগে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত এটা ফি পে'মেণ্ট কৰিব লাগিব। এতিয়া যিহেতু কোনো ধৰণৰ ফি পে'মেণ্টৰ বিষয়ে মেনশ্যন কৰা নাই, 24 তাৰিখে যিহেতু এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে গম পাব কিমান টকা আপোনালোকে ফি পে'মেণ্ট কৰিব লাগিব। ফিটো পে'মেণ্ট কৰি আপোনালোকে অনলাইন এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব। তাৰপাছত আপোনালোকে এপ্লাই কৰা ফৰ্মখন প্ৰিণ্ট আউট কৰি ৰাখি দিব, পাছত সেইখন কামত আহিব। আৰু ইয়াৰ কাৰণে ষ্টাৰ্টিং ডেটটো মই কৈছোঁৱেই, কেতিয়াৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। 24 আগষ্ট, 24 আগষ্টৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেটটো দিয়া আছে 22 ছেপ্টেম্বৰ। আৰু ইয়াৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব অক্টোবৰ 2026, অৰ্থাৎ আপোনালোকে এক্সাম দিব লাগিব। সেই এক্সামৰ এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব অক্টোবৰ মাহত। তাৰ লগতে আপোনালোকৰ ৰিটেন টেষ্ট এটা হ'ব, সেইটো কণ্ডাক্ট কৰা হ'ব নৱেম্বৰ 2026। গতিকে নৱেম্বৰত আপোনালোকৰ যোনটো ৰিটেন টেষ্ট হয় সেইটো কণ্ডাক্ট কৰা হ'ব। গতিকে এইখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছ হয়। আৰু যদিহে আপোনালোকে ইয়াৰ অফিচিয়েল PDF টো চাব বিচাৰে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব। তাতে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল PDF হয় এডভাৰটাইজমেণ্টটোৰ সেইটো লাভ কৰিব। আৰু লগতে অন্য যিবোৰ জব আপডেট আহে সেই জব আপডেটবোৰো আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত লাভ কৰিব। গতিকে তলত দিয়া লিংকটোত ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব।
দেখা পাইছে ফাৰ্ষ্ট আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনটো হ'ব, তাৰপাছত এটা টেষ্ট হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপাছত আপোনালোকৰ য'ত আপোনালোকৰ টাইপিং টেষ্ট ৰিকুৱাৰ্ড আছিলে তাত আপোনালোকৰ এটা টাইপিং টেষ্ট হ'ব, তাৰপাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু তাৰপাছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন। গতিকে এইকেইটা আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ হয়। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে আপোনালোকৰ এক্সাম পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হ'ব, তাৰ লগতে চিলেবাছ আৰু ছাবজেক্টবোৰ কেনেকুৱা ধৰণৰ হ'ব। দেখা পাইছে ছাবজেক্টবোৰত উল্লেখ কৰিছে জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, জেনেৰেল এৱাৰনেছ, নিউমেৰিকেল এপ্টিটিউড আৰু ইংলিছ লেংগুৱেজ, এইকেইটা আপোনালোকৰ ছাবজেক্ট হ'ব। টোটেল আপোনালোকৰ টাইম দিয়া থাকিব 120 মিনিট। অল কুৱেশ্যন আপোনালোকৰ MCQ টাইপত আহিব আৰু আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব 1/4 মাৰ্কছ ফৰ ইটছ ৰং আনচাৰ। গতিকে ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিং আছে। তাৰপাছত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এটা হ'ব, তাত আপোনালোকৰ 1.6 কিলোমিটাৰ ৰানিং হ'ব আৰু আপোনালোকৰ টাইম দিয়া থাকিব 6 মিনিট 30 ছেকেণ্ড। আৰু দেখা পাইছে পুল আপছ হ'ব, আপোনালোকৰ মিনিমাম 6 পুল আপছ কৰিব পাৰিব লাগিব। আৰু দেখা পাইছে 6 ফিট ডিটছ, এইটো আপোনালোকৰ কোৱালিফাইং ইন নেচাৰ হয়। তাৰ লগতে জিগজেগ যোনটো বেলেঞ্চ আছে সেইটো আপোনালোকৰ কোৱালিফাইং নেচাৰ হয়। গতিকে যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মিলে আৰু আপোনালোকে এপ্লাই কৰিব বিচাৰে এই পষ্টৰ কাৰণে তেনেহ'লে এপ্লাই কৰিব পাৰে। আৰু যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।